Hey guys, welcome to my channel and আজি মই আপোনালোকক দেখাম ধেমাজিত এটা সুন্দৰ ৰাতিপুৱা আৰু তাৱৈ ঘৰৰ সুন্দৰ ফুলনিখন সো ভিডিওটো শেষলৈকে চাই থাকিব মই আপোনালোকক ধুনিয়াকৈ এটা ফুলৰ টাব দেখাই যাম ইয়াত কিমান ধৰণৰ ফুল আছে আৰু তাৱৈদেৱে ইমান সুন্দৰকৈ ফুলনি বাগিচাখন ধুনিয়া কৰি ৰাখিছে মই কিন্তু ফুলৰ নাম নাজানো কিন্তু ভাবিলো আপোনালোককো ফুলনিখন দেখাই দিম এইটো হৈছে কেকটাছ সকলোবিলাক নাজানো কিন্তু যিকেইটা জানো জনাই দিম এইখিনিতো মই জনা ফুলৰ পুলি নাই এই জোপাৰ বহুত ভাল লাগে মোৰ কিন্তু নামটো মই নাজানো এই প্ৰথমটো হৈছে স্পাইডাৰ প্ল্যান্ট এই ফুলবিধো বহুত ধুনীয়া হয় দেখিবলৈ ইয়াৰ কেইবাটাও পুলি ধুনীয়াকৈ পচাই ৰাখিছে এইজোপা হৈছে লতা গোলাপ মানে লতাৰ দৰে বগাই বগাইছে বহুত ওপৰলৈ বগাইছে ফুলা নাই ফুলিব আৰু এইজোপা হৈছে বিখহৰি আৰু এই ফুলবিধৰ নাম মই ভালদৰে জানো কিন্তু কিছুমানক কইনা ফুল বুলি কোৱা শুনিছোঁ মই চিয়ৰ নহয় লোকেল নামটো কৈছোঁ এইটো হৈছে স্নেক প্ল্যান্ট কাটি থৈছে ওপৰখিনি এইজোপাও বহুত বাঢ়ি যায় আৰু এইটো জলকীয়া পুলি নেবি হৈ থৈছে এইটো কি কয় জানো কচুপাতৰ দৰে ধুনীয়া হয় বহুত বাঢ়ি আছে আৰু এই পাতৰ এই ফুলবিধ মোৰ বহুত ভাল লাগিল কালাৰটো আৰু জোপোহা হৈ থাকে বহুত ধুনীয়া হয় কিন্তু নাম নাজানো এইজোপা হৈছে কপৌ ফুল তাৱৈদেউৰ ঘৰত কিন্তু কপৌ ফুলৰ ভেৰাইটি কিছু আছে এইজোপা চাওক তামোল গছত এনেদৰে ৰুই থৈছে বহুত ধুনীয়াকৈ ফুলি আছে এইজোপা ডালিম গছ ফুলিছে আৰু তাৱৈদেৱে বহুত সুন্দৰকৈ ৰাখে এইটো হৈছে কপৌ ফুল নিজেই ধুনীয়াকৈ গছত তাৱৈ লগাই থৈছে আৰু এইখন হৈছে নিজেই বনোৱা তেওঁ বাঁহৰ কামো কৰে বহুত সুন্দৰকৈ কোৱা হৈছে তাৱৈদেউ ফুলৰ বাগিচাৰ কাম কৰি এতিয়া অলপ ওলাই গৈছে এইবিধো এবিধ কপৌ ফুলৰ প্ৰজাতিয়ে হয় এনেদৰে থৈছে মইতো চিনি নাপাওঁ কোনবিধ কি কয় এইবিধ ফুলা নাই এইবিধো বহুত ভাল লাগিলে দেখি লতা জাতীয় হয় বগা ফুল ফুলিছে পাতে গজা তেনেদৰে লগাই চেমালৈকে লগাই দিছে
এই ভেৰাইটিৰ কপৌ ফুল এইবিধ আৰু এবিধ বহুত সুন্দৰকৈ হৈছে গছত বান্ধি থৈছে আৰু এজোপা ফুলা নাই গছজোপা কাটি থোৱা আছে আধাতে এয়া কপৌ ফুল ৰুই থৈছে আৰু এয়া লতা বগাবোৰ ফুল ধুনীয়াকৈ ৰাখিছে ৱাও এই ফুলজোপা আকৌ এনেকৈ বেৰি থৈছে ফুলৰ ভেৰাইটি কিছু আছে দেই নাজানো কপৌ ফুলৰ ভেৰাইটি বহুত তামোল গছত সেই বিধু কপৌ ফুল বহাগ পাইছেহি ফুলিব ধুনীয়াকৈ নাৰিকল গছত কপৌ ফুল আৰু ছাইডত দেখিলেনে কিমান সুন্দৰকৈ বিখহৰি ধুনীয়াকৈ ৰাউণ্ডকৈ লগাই থৈছে ডেফোডিলছ ফ্লাৱাৰ ৰুম বনাই আছে কেকটাছ ন কেকটাছৰ কেইবাটাও ভেৰাইটি আছে স্নেক প্লান্ট এটা আগতো আছে বস্তু ইমান ধুনীয়াকৈ ফুলি আছে এয়া গোহাঁই ছাৰৰ ঘৰৰ ভিতৰখন মানে টাৱেই ঘৰৰ মই চব বাঁহৰ বস্তু দেখাম ইয়াত যিখিনি তেওঁ নিজে বনায় এইটো খালৈ ৱাও সৰু চালনী খৰাহি বহুত আছে ডলা জাকৈ এইটো নিজে বনোৱা এইটো নিজে বনোৱা এইখিনি নিজে কৰা এইটো এটা এইটো চক এইটো হৈছে
বাঁহৰ মোহাৰ কেটেলা পহু পেইণ্টিংখন তেওঁ নিজে কৰা শৰাই ঢাকনি বাঁহৰ ফুল এইটো এটা ভাল লাগিছে ৱাও মুখা এইটো ভাল লাগিছে এইখিনি চব তেওঁ নিজেই কৰা বাঁহৰ কাম বহুত ধুনীয়াকৈ কৰে এই ষ্টেণ্ডডালো নিজেই এইবিলাক ওলমাই থোৱা তেওঁ নিজে কৰা সৰু দুটাও নিজে বনোৱা ভিতৰতে পুলি এটা ৰৈছে ভাল লাগিছে না এইটো জিলে আৰু গোটেই ৰুমটোত নিজৰ কৰা বস্তু দেই মজা লাগিছে বহুত ধুনীয়া ফুল পৰা আহিলোঁ আৰু এতিয়া ধেমাজি তিনিআলিত ৰৈ আছোঁ ঘৰ যাবলৈ মা কেনেকৈ